স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে। আজি আমি আহিলোঁ মাকে জীয়েকে বাৰ্থডে খাবলৈ। বাৰ্থডে আছে আমাৰ সকলোৰে মৰমৰ জান মইনা। আহি দেখিছেনে, চাৰ্লিয়ে পূৰা ভিতৰলৈকে সোমাই আহিছে। এইফালে চাহ খাইছোঁ মাকে জীয়েকে। পেহী কামত ব্যস্ত, বেটিয়ে হাই দিছে আৰু দুইজনী লাগি গ'ল নাচিবলৈ, পেহীয়েক আৰু ভতিজাক। বাৰ্থডে যা আছে পোৱাহিয়ে নাই, কলেজতে আছে। সেইকাৰণে দুইজনী নচাত ব্যস্ত। মই মিউজিকটো নিদিলোঁ কপিৰাইট লাগিব বুলি। এইজনে আমাৰ জান মইনা, ইয়াৰ বাৰ্থডে। আহি পোৱাৰ লগে লগে দেখিছেনে, দুইজনীৰ পৰা শান্তিয়ে নাই। জান মইনা কাপোৰ খুলিবলৈও শান্তি পোৱা নাই। এজনী এইফালে আৰু এইজন হৈছে আমাৰ জান মইনা ককায়েক, আমাৰ ধন, সকলোৰে মৰমৰ ধন। সঁচাকৈ ধন এটা বহুতে ভাল ল'ৰা। জান মইনা আজি 17 বছৰ হৈ গৈছে। সকলোৰে আশীৰ্বাদ কৰিব আমাৰ জান মইনা আহিবলগীয়া দিনবোৰ ভাল হয় যাতে। জান মইনাক লৈ আমাৰ সকলোৰে এটা আশা আছে, এই আশাবোৰ যাতে পূৰণ হয়। এইফালে খুৰীয়ে চব্জি বনাই আছে, দেখিছেনে? শেষত ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যিসকল নতুনকৈ মোৰ চেনেলটোলৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।